31 মাৰ্চ আহাৰ আগত যদি আপুনি এই তিনটা কাম নকৰে তেনেহলে আপুনি বিপদত পৰিব। আজি এই ভিডিওটো বেলেগ কোনো ভিডিও নহয়, এই ভিডিওটো আপোনালোকে লাষ্টলৈ স্কিপ নকৰাকৈ চাই থাকক, আপোনাৰ উপকাৰ হ'ব। 1 নম্বৰ হৈছে মিউচুৱেল ফাণ্ড, যিসকলে মানে ব্যৱহাৰ কৰি আছে, ইনভেষ্ট কৰি আছে। এই ইনভেষ্ট সকলৰ বাবে এক জৰুৰী খবৰ। মিউচুৱেল ফাণ্ড ইমান টকা ইনভেষ্ট কৰি আছে, গতিকে আপোনাৰ যিসকলে নমিনি দিয়া নাই অতি সোনকালে মানে নমিনিটো দি লওক, আপোনাৰ কাৰণে ভাল। গতিকে যিসকলে নমিনি দিয়া নাই এতিয়ালৈকে এই মিউচুৱেল ফাণ্ডৰ একাউণ্টত, গতিকে মিউচুৱেল ফাণ্ড 31 মাৰ্চৰ আগত আপুনি নমিনিটো দি লওক, অতি সোনকালে দি লওক, কাৰণ নহ'লে আপোনাৰ একাউণ্টটো ফ্ৰিজ হৈ যাব। গতিকে আপোনাৰ এইটো ভাল খবৰ। গতিকে নমিনিটো দি লওক, ইমান টকা ইনভেষ্ট কৰি আছে, গতিকে আপোনালোকে নমিনিটো দি নহ'লে আপোনাৰ একাউণ্টটো ফ্ৰিজ হৈ যাব 31 মাৰ্চৰ আগত। 2 নম্বৰ হৈছে সকলোৰে আধাৰ কাৰ্ড আছে আৰু পান কাৰ্ড আছে, আৰু যিসকলে পান কাৰ্ড আৰু আধাৰ কাৰ্ড এতিয়ালৈকে লিংক কৰা নাই, গতিকে এই সকলৰ বাবে এক জৰুৰী খবৰ। গতিকে আপোনালোকে যিসকলে আধাৰ কাৰ্ড পান কাৰ্ড আছে অতি সোনকালে 31 মাৰ্চৰ আগত আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰি থৈ দিয়ক, নহ'লে আপোনালোকে হয়তো বিপদত পৰিব পাৰিব। 31 মাৰ্চ নম্বৰ হৈছে আধাৰ কাৰ্ড ভেৰিফিকেশ্যন, কাৰণ আপোনাৰ আধাৰ কাৰ্ড যদি বনোৱা 10 বছৰ হৈ গৈছে তেনেহ'লে আপুনি আধাৰ কাৰ্ডটো আপডেট দি লওক। আপডেটটো আপুনি দিয়াটো একদম জৰুৰী। যাৰ 10 বছৰ হৈ গৈছে সেইটো মানে আপডেট দিব লাগে, গতিকে লওক। এই আপডেট অফলাইনত 50 টকা লাগিব আৰু অনলাইনত মাত্ৰ 25 টকা। জনাই দিয়ক বেলেগক, এই তিনটা কাম কৰা একদম বহুত জৰুৰী। গতিকে শ্বেয়াৰ মাৰি আমাই দিয়ক এই তিনটা ইনফৰমেশ্যন। মাত্ৰ 31 মাৰ্চলৈকে এই আপডেটটো আছে, গতিকে আপোনালোকে শ্বেয়াৰ মাৰি দিয়ক।